প্ৰথমতে মই সমূহ নেমচৰ কৰ্মকৰ্তা আৰু বিশেষকৈ সংখ্যালঘু ৰাইজক আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। আপোনালোকে জানে যে আমি বিশেষকৈ আমাৰ BTC সংখ্যালঘু ৰাইজৰ তেওঁলোকৰ সাংবিধানিক অধিকাৰ মৰ্যাদাৰ যিখিনি প্ৰশ্ন আছে, এই প্ৰশ্ন আমি সদায় তেওঁলোকৰ লগত আছোঁ আৰু ভৱিষ্যতেও থাকিম। আৰু বিশেষভাৱে এইবাৰ আমি আশা কৰিছোঁ যে BTCত যিহেতু সকলোৱে মিলি এখন আমি চৰকাৰ আনিছোঁ, আৰু সেই চৰকাৰখনে এই সমস্যাবিলাক ভাল আলাপ আলোচনাৰ জৰিয়তে সাংবিধানিক গণ্ডিৰ ভিতৰত মই সমাধান কৰিব পাৰি বুলি ভাবিছোঁ। গতিকে BTCত আমি সেইকাৰণে সুখী যে এতিয়া কমচে কম BTCত আৰু আগৰ নিচিনা পৰিস্থিতি নাই। সকলোৱে আশা কৰিছে যে আহি থকা দিনত সমস্যাৰাজি যাতে এটা গণতান্ত্ৰিকভাৱে সাংবিধানিক গণ্ডিৰ ভিতৰত সমাধান হয়। বিধানসভা নিৰ্বাচনলৈ চাওক, আপোনালোকে সকলোৱে জানে যে আমি যোৱাবেলি BPFক সহায় কৰিছিলোঁ আৰু এইবাৰ তেওঁলোকে NDAত যোগ হৈছে। যিয়ে নহয় তেওঁলোকৰ ভিতৰৰ কথা, কিন্তু আমি আশা কৰিছোঁ যে BTC 15টা সমষ্টি যাতে আমাৰ BTC ৰাইজৰ মানে যিহেতু এটা শক্তিৰ কথা আছে, ক্ষমতাৰ কথা আছে, গতিকে সমষ্টিকেইটা যাতে আমি উলিয়াব পাৰোঁ। আৰু সেই ক্ষেত্ৰত আমি BPFক সহায় কৰাই নহয়, আৰু আহি থকা দিনত যাতে আমাৰ পৰা 2-4জন MLA যাব পাৰে, তাৰ কাৰণে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। বিধানসভা নিৰ্বাচনত আপুনি নিজে চাওক, এই বিষয়ত আমি যিহেতু অলপ সময় আছে, আমি জানুৱাৰী মাহটো সাংগঠনিক কামত লাগিম বুলি ভাবিছোঁ। যিহেতু ফেব্ৰুৱাৰীৰ শেষ মানত ইয়াত নটিফিকেশ্যন হ'ব, তাৰ আগে আমি ভাল এটা সিদ্ধান্ত ল'ব পাৰি। কিন্তু সকলোৱে এটা কথা কৈছে যে এটলিষ্ট আমাৰ 1 বা 2জন যদি সদস্য এছেম্বলিত যায়, নিশ্চয় BTCৰ কথাখিনিৰ লগতে অসমৰ গোটেই বিষয়বিলাকৰ সম্পৰ্কত নিশ্চয় এটা বক্তব্য ৰখাৰ এটা সুবিধা আছে বা তাত কিবা কৰাৰ এটা সুযোগটো আছে। সেইকাৰণে আমি আশা কৰিছোঁ যে আমাৰ ফালৰ পৰা যাতে 2জন বা 3জন যি হয় ভাল প্ৰতিনিধি যায়, আৰু সেই ক্ষেত্ৰত আমাৰ পাৰ্টি হওক বা আমাৰ শুভাকাংক্ষীসকলেও কৈছে যে আমাকো কৈছে, নিশ্চয় আমি তেওঁলোকৰ কথাখিনি ব্যৱস্থা ৰাখিম। চাওক, আজিৰ দিনত এলায়েন্সৰ যুগ, এলায়েন্সৰ বাদ দি ইয়াত আৰু কোনো পলিটিক্স নহয়, যিমান ডাঙৰ পাৰ্টিয়ে নহওক। সেইকাৰণে আমি আশা কৰিম যে এলায়েন্সতে সমষ্টিবিলাক ওলাওক, এলায়েন্সতে ওলাওক, সেইটো আমি আশা কৰিম। সেইটো আপুনি BPFক যথেষ্ট সহায় কৰিছে নিৰ্বাচনত, পৰিষদীয় নিৰ্বাচনত। গতিকে কেনেদৰে BPFৰ লগ লাগি দলটো আগবাঢ়িব BTC-বাসী ৰাইজৰ কাৰণে? চাওক, এতিয়াও মানে BTC ইলেকশ্যন যোৱাৰ পিছতো কিছু পৰিমাণে মানুহখিনি কিন্তু এইটো সেই ধাৰাতে আছে। গতিকে সঠিক লাইনত যদি আমি লৈ যাব পাৰোঁ, মানুহখিনি যদি আমি কনভিন্স কৰিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে যে 15টা সমষ্টি আমি উলিয়াব পাৰিম। আৰু বিশেষকৈ BPFত দেখিছে যে আগৰ যিটো হিত গৌৰৱ তেওঁলোকৰ আগৰ 12টা আছিল। গতিকে 12টা নহ'লেও আমি এটলিষ্ট আমাৰ BTCৰ পৰা 3জন কেবিনেট মিনিষ্টাৰ আহিব পাৰে এইবাৰ, সেই ধৰণৰ এটা পলিচি আমি ল'ব লাগিব। কাৰণ আপোনালোকে জানে যে বৰাক হওক বা ব্ৰহ্মপুত্ৰ ভেলী হওক বা বাকী ছাইডবিলাকত যদি মিনিষ্টাৰৰ ভাগটো বেছিকৈ পায়, তেতিয়াহ'লে কিন্তু উন্নয়নটো বেছিকৈ হয়। সেইকাৰণে আমিও চেষ্টা কৰিম যে 15টা ছিট লৈ কেনে আমি যাতে ইয়াত 3টামান কেবিনেট মিনিষ্টাৰ ল'ব পাৰি। আৰু বিশেষকৈ জানে যে অসম চৰকাৰৰ পাৰ্টটো থাকিলেহে BTCৰ পাৰ্টটো ভাল হয়। গতিকে সেই কথাটো কিন্তু আমাৰ সকলোৱে গুৰুত্বপূৰ্ণ হৈ দৰকাৰ আছে। আৰু অলৰেডি BTCৰ এনেকুৱা ধৰণৰ এটা চলি আছে যে আমি ধৰ্ম, বৰ্ণ, জাতি, পাৰ্টি নিৰ্বিশেষে গৈ আমি যাতে ৰাইজৰ বা দেশৰ বা অসমৰ ভৱিষ্যতৰ কাৰণে ভালকৈ কাম কৰিব পাৰোঁ, সেনেকুৱা এটা কিন্তু ট্ৰেণ্ড এটা ইয়াত আৰম্ভ হৈছে। মই ভাবোঁ আমি সকলোৱে সন্মিলনত হয়তো আগবাঢ়িব পাৰিম, কাৰণ আমি ইয়াত আৰু সংঘাত, সংঘৰ্ষ বা ইয়াত আকৌ আন্দোলন আকৌ হেৰি আমি কোনেও নিবিচাৰে। এটা ভাল পৰিৱেশ হয়তো আমি আশা কৰোঁ। NDAৰ লগতো কিবা হ'ব পাৰে নেকি? চাওক, আমাৰতো NDAৰ লগত ডাইৰেক্ট আলোচনা হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ BPFৰ লগতে কথাখিনি চলি আছে। আৰু BPFে যিহেতু ইয়াত মেজৰ পাৰ্ট, গতিকে তেওঁলোকে NDAত যদি কিবা থাকে আমাৰ তাত বিশেষ একো ক'বলগীয়া নাথাকিব। এই বিষয়ত আমি নিশ্চিতভাৱে পাতিম। আমাৰ কিন্তু NDAৰ লগত তেনেকুৱা কোনো আলোচনা হোৱা নাই, আৰু হয়তো ভৱিষ্যতো নহ'বও পাৰে।